Welcome to our channel Chandrali Kaushik. আৰু আজি বহুত দিনৰ মূৰত কেছ ঘৰৰ পৰা ব্লগ কৰিছোঁ ঘৰত ব্লগ কৰা হোৱাই নাছিলে সদায় আমি বেলেগ বেলেগ জেগাত যাওঁ আৰু সেইবিলাকে দেখাই থাকোঁ আৰু এটা ভিডিঅ' মোৰ কৰা আছে বাট মই ভাবিলোঁ আজি এটা স্পেচিয়েল দিন হয় আৰু আজি আমাৰ কি হয় ৰা আজি আমাৰ কি হয় আজি মা দেউতাৰ কি হয় মা দিটো আজি এনিভাৰ্সাৰি আজি মা আৰু দিটোৰ এনিভাৰ্সাৰি আজি আমাৰ বিয়াৰ 8 বছৰ কমপ্লিট হ'ল বিশ্বাসেই নহয় ভাবিলে 8 বছৰ কেনেকৈ পাৰ কৰিলোঁ কাজিয়া চাজিয়া কৰি গুচি বাট বুজাবুজিও আছে বাৰু আৰু মই দেখাইছোঁ আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ কালি আৰু মায়ে মানে মোৰ মায়ে এটা স্পেচিয়েল এনিভাৰ্সাৰি কেক বনাই পঠিয়াইছে আৰু মই দেখাম কাটোতে আপোনালোকক কেকটো আৰু থেংক ইউ ছ' মাছ মা ফৰ দ্য বিউটিফুল কেক আৰু আহি পোৱাহি নাই হাজবেণ্ড অকণমান লাইট চাইট লগাই পেলাই ডেক'ৰেশ্যন কৰি থৈছোঁ বাহিৰত ক'তো খাবলৈ নাযাওঁ এতিয়াও কৰোণাৰ ভয়টো আছেই কিন্তু ভাবিছোঁ ঘৰতে বনাম তাই পৰি যাব এইটো কেক আইতা বনোৱা কেকটো দেখাই দিয়া এইটো হৈছে কেকটো মায়ে বনোৱা কেক মায়ে কেকটো আইচিং বিৰাট ধুনীয়া কৰে কিন্তু আইচিং কৰিলে আনিবলৈ দিগদাৰ হয় আৰু বাটাৰ স্কচ ফ্লেভাৰ হয় আৰু কাটিব লাগিব এতিয়া এইটো নৰা আৰু মোৰ চুলিটো কি হ'ল ৰাগ শুই উঠি আহিছে আৰু চুলিটো চাওঁ চুলিটো আচৰি আহা ধুনীয়া হয় আজি এনিভাৰ্চাৰী বুলি পায়স বনাইছিলোঁ পায়স টিচু পেপাৰে পূৰা এবজৰ্বেই কৰি ল'লে অকণমান পায়স খাবা দেই প্ৰসাদ খাই লোৱা পায়স আৰু এতিয়া কেক কাটিম ৰাগ আহি যোৱা এইটো কেকটো দেই চপা দেখাইছোঁ এইটো মাতি দিয়া ইটো আহা হ্যাপি বার্থডে নো বার্থডে মই জানো তুমি আহা কেমেৰা নহয় নাই আইছো তুমি গাবা হ্যাপি অ্যানিভার্সারি টু আস এইটো কি কৰিব লাগিব ৰাগে শিকাই দিব দেই এইটো চাওক মই এইটো খাম Thank you. Ma, cake to খাবলৈ বিৰাট ধুনীয়া হৈছে Thank you so much for the beautiful cake, ma. এইটো কি কৰি আগে আনিছে দেই আমালে এইটো সব ইমান ধুনীয়া ন তাত এইটো কাটিব লাগে নেকি কাটিব নালাগে চামুচাই খাব লাগে চামুচে খাব লাগিব এইটো নিজে খাব লাগে আৰু চামুচাই খাব নাগিও তাৰপিছত খাবা কাটিছে চোৱা না ইমান ডাঙৰ পিচ পেষ্ট্ৰি কাটিছে চোৱা কিমান সৰু Thank you. ডাঙৰলৈ পাতিব নে আমাৰ এনিভাৰ্চাৰী এতিয়া আহি গ'লোঁ কিটচেনলৈ আৰু কি আছে আজি স্পেচিয়েল চাওঁ মোৰ মাজতে মানে কি হৈছিলে বহুত গা বেয়া হৈছিলে মানে গেষ্ট্ৰিক বহুত বেছি গেষ্ট্ৰিক হৈছিলে চিকেন টিকেন খোৱাই নাছিলোঁ আৰু আজি বনাম লোকেল চিকেন একদম চিম্পলকৈ আৰু এইটো ব্ৰইলাৰ অলপ ড্ৰাই ফ্ৰাই হ'ব আৰু পোলাও আৰু তুমি আজি চিকেনটো বনাবা নেকি কটা হৈ গ'ল আৰু আজি মোৰ ৰেষ্ট বোলে আজি মই খানা বনাব নালাগে খানা বনি আছে এইফালে ড্ৰাই ফ্ৰাই বনাইছে আৰু আজি এটা গিফ্ট পালোঁ চ' গিফ্টটো মই দেখাই আছোঁ আৰু কোনো দিলে মই ক'ম বাৰু এইটো হৈছে গিফ্ট খুৰীয়ে দিছে আজি ৰাতিপুৱাই আমাৰ এনিভাৰ্চাৰীৰ দিনা ৰাতিপুৱাই 10টা বজাত পোৱাকৈ খুৰীহঁত আহিছিলে আৰু খুৰীয়ে এইটো গিফ্ট লৈ আহিছিলে এইটো এটা বৰ ধুনীয়া শ্ব'পিচ আৰু বৰ ভাল লাগিছে আৰু তেওঁলোক আমাৰ কাৰণে বহুত স্পেচিয়েল হয় আৰু আজি আমাৰ স্পেচিয়েল দিনটোত যিহেতু তেওঁলোক আহিলে ইমান ধুনীয়াকৈ মিলি গ'ল খুব ভাল লাগিলে এটা সৰুকৈ ক্লিপ ৰাখি থৈছে খুৰা আৰু এয়া খুৰী আৰু আজি আমাৰ এনিভাৰ্চাৰী স্পেচিয়েল গেষ্ট ন আৰু কোন হয় খুৰা ককা আৰু খুৰী আইতা ন ৰাগ বাহ সৰুকৈ ক্লিপ এটা ৰাখি থৈছে চিকেন বনি আছে পিঁয়াজ দিলা নি পিঁয়াজটো পিছত দিয়া ন
মাংসখিনি ভাজি 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 একদম লাষ্টত পিঁয়াজ আৰু আদা নহৰু দিছা ন এইটোৱে ৰেচিপি মছলা চছলা একো নিদিয়া নহয় আৰু জলকীয়া ফালি দিবা আজি যে খুৰা আহিছিলে দেখালোঁ তেওঁলোক আমাৰ কাৰণে বহুত স্পেচিয়েল হয় কাৰণ আমাৰ বিয়াখনত আমি যে একেলগ হ'লোঁ আমাৰ বিয়াখন যে ইমান ধুনীয়াকৈ হ'ল সকলোখিনি কৰিছিলে খুৰী আৰু খুৰাই আৰু 8 বছৰ হ'ল আৰু এনিভাৰ্চাৰীৰ দিনাই খুৰা কামত আহিছিলে কিন্তু আমাৰ ঘৰলৈ আহিলে সেইকাৰণে মই বিৰাট হেপী আই এম ছ' হেপী যে খুৰা আজি আমাৰ মাজত আহিলে আৰু ভিডিঅ' কৰাই নহ'লে ইমান ব্যস্ত আছিলোঁ মই সেইটো সময়ত অকণমান ক্লিপ এটা ৰাখিছিলোঁ আৰু মই কেইজনমান মানুহক ভগৱানৰ ওচৰত সদায় থেংক ইউ কওঁ সেয়া হৈছে প্ৰথমতে মোৰ মা মোৰ দেউতা তোমালোকৰ ছাপৰ্টৰ অবিহনে সম্ভৱ নহ'লহেঁতেন বিয়াখন কাৰণ বহুত বুজি পালা ভাল পোৱাটো কি আৰু ছাপৰ্ট কৰিলা মনটো বুজি পালা থেংক ইউ ছ' মাছ মাম্বা আৰু ভিন্দৌ সমীৰ ভিন্দৌ থেংক ইউ ছ' মাছ মাম্বা কেইদিনমানৰ আগত ঢুকাল তথাপিও আমাৰ মাজত সদায় আছা আমাৰ বিয়াৰ কাৰণে বহুত কৰিলা সদায় মই থেংক ইউ কৰোঁ ভগৱানৰ ওচৰত আৰু খুৰা অবভিয়াছলি মই সদায় থেংক ইউ কওঁ মামণি পেহী পেহা মামণি পেহীও আজি আমাৰ মাজত নাই দুজন ভাল পোৱা মানুহ নাই কিন্তু সদায় আছে মনত কিন্তু সদায় আছে মামণি পেহী পেহা থেংক ইউ ছ' মাছ য'তে আছে ভালকৈ থাকক আপুনি আৰু ইমানেই ক'ম আৰুনো কি ক'ম ইম'চনেলো হৈ যাওঁ মোৰ সেই দিনটোলৈ মনত পৰিলে বাট নাও আই এম ভেৰি হেপী আৰু হাজবেণ্ডে কি কৰিছে চাওঁ আজি খানা মই নবনাওঁ চ' লেটছ গ' টু দ্য কিটচেন কি বনাই আছা চিকেন ড্ৰাই ফ্ৰাই বেলেগ আৰু দেখাই আছোঁ কিন্তু মন দি বনাইছে দেখোন ঐ বোলে চিকেনৰ নাম শুনি ভোক লাগিলে ৰাগৰ ভোক লাগিলে চিকেনৰ প্ৰব্লেম হৈ আছে সেইকাৰণে মছলা খাব নোৱাৰোঁ আৰু নোখোৱাটোৱেই ভাল সেইকাৰণে মছলা একো নিদিওঁ মাংসত আৰু মই বনাম নে তুমি বনাবা ড্ৰাই ফ্ৰাইটো বনালে আৰু মই চিকেনটো অকণমান জোল নিচিনাকৈ বনাম লোকেল চিকেনটো সেইটো মানে হেৰি কৰিম অকণমান জিৰা গুড়ি দিম বাছ গেষ্ট্ৰিকে মোক বহুত ট্ৰাবল দিলে বাপৰে ভাবিব নোৱাৰি আৰু তেনেহ'লে খানাটো ৰেডি কৰি লগ পাই আছোঁ তাৰ মাজতে আমি অকণমান তিনিটাই ফূৰ্তি ফাৰ্তা কৰি লওঁ লগ পাই আছোঁ গুড মৰ্ণিং এভৰিৱান আজি মঙলবাৰ আৰু আজি কালি ব্লগটো মোৰ মানে শ্বুট কৰা নহ'লে আমি তিনিটাই বহুত ফূৰ্তি কৰিলোঁ আৰু মোৰ শ্বুট কৰা নহ'লে আৰু কেমেৰাটো বেটেৰী নাইকিয়া হৈ গ'ল আৰু আজি বিৰাট ধুনীয়া এটা ছানী ডে চব কালি ৱেল স্পেণ্ড এটা ডে খুব ধুনীয়াকৈ আমাৰ পাৰ হৈ গ'ল এনিভাৰ্চাৰী আৰু দুজন মানুহৰ নাম ল'বলৈ থাকিয়ে গ'ল বেয়া পাব মোক মুন খুৰা আৰু খুৰী মোৰ খুৰা খুৰী কালি দেখাইছিলোঁ যে অমৃতাংশুৰ খুৰা খুৰী হয় চ' থেংক ইউ ছ' মাছ মুন খুৰা আৰু ভণ্টি খুৰী অলৱেজ আৰু আজি ব্লগটো তেনেহ'লে সামৰোঁ আকৌ এটা নতুন ব্লগ লৈ মই আকৌ লগ পাই